Good morning. এতিয়া 6টা বাজি গ'ল আৰু ট্ৰাভেলটোত দেখা পাই আপোনালোকে গম পাইছে ক'ত যাম আজি। আমি যাম আদিযোগী টেম্পল চিকাবালাপুৰা। প্ৰথম আমি যাব লাগিব, এতিয়া আমি যাম মেজেষ্টিক বাছ ষ্টেণ্ড। মেজেষ্টিকৰ পৰা গাড়ী আছে চিকাবালাপুৰা আৰু বৰ্তমান আমি মেজেষ্টিক যাম। তাৰপিছত আপোনালোকক সকলো কেনেকৈ যাব লাগে কি কথা জনাই আছোঁ, সম্পূৰ্ণ ভিডিঅ'টো চাওক। আৰু লগতে আৰু এটা কথা, মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি যাম মেজেষ্টিকৰ পৰা চিকাবালাৰ পৰা ইশা ফাউণ্ডেশ্যনত, য'ত আদিযোগী টেম্পল আছে তালৈ যাম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান মেজেষ্টিক বাছ ষ্টেণ্ড পালোহি, কেম্পেগৌড়া বাছ ষ্টেণ্ড। ইয়াত আমি টিকেট কাটি ল'লোঁ, 71কৈ লৈছে এজনৰ। আমি যিহেতু দুজন আহিছিলোঁ, 142 টকা ল'লে। আৰু A1 এই ষ্টেণ্ডতে আপোনালোকৰ চিকাবালাপুৰা বাছ পোৱা যাব। বৰ্তমান আমি বাছত উঠি চিকাবালাপুৰা অভিমুখে আহি আছোঁ। কি সুন্দৰ পৰিৱেশ, কিমান চাফ চিকুণ, সকলোবোৰ চাওক আপোনালোকে। বৰ্তমান আমি চিকাবালাপুৰা বাছ ষ্টেণ্ড পালোহি আৰু চাওঁ ইয়াৰ পৰা বাছ পোৱা যায় নে নাযায়। মই জনাই আছোঁ আপোনালোকক, ভিতৰত যাওঁ বৰ্তমান। বন্ধুসকল, মই সোধ-পোছ কৰিলোঁ, ইয়াৰ পৰা বাছ যায় ইশা ফাউণ্ডেশ্যন আদিযোগী টেম্পললৈ। এতিয়া মই ৰিজাৰ্ভেশ্যন কাউণ্টাৰৰ সন্মুখতে আছোঁ বৰ্তমান। অলপ দেৰি লাগিব, সময় লৈ যায়। গতিকে আমি ভাবিলোঁ আমি বাছলৈ ৰখি নাথাকি, ইয়াত অ'টোও পোৱা যায়, অ'টোত পাৰ পাৰ্চন 50 ৰুপিজ কৰি ল'ব আৰু 2-3জন হ'লে অ'টো লৈ যায়। গতিকে আমি ভাবিলোঁ অ'টোতে যোৱা ভাল হ'ব। গতিকে আমি অ'টো ল'লোঁ। বৰ্তমান আমি যাবলৈ ওলাইছোঁ, বলক। বন্ধুসকল, মোৰ এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকক এটা কথা জনাবলৈ বিচাৰিছোঁ। আপোনালোকে বাছলৈ ৰৈ নাথাকি পাৰিলে অ'টোতে যাবলৈ চেষ্টা কৰিব, কিয়নো অ'টোত গ'লে আপুনি বেছি টাইম ৰখিব নালাগে আৰু খুব সোনকালে আপুনি টেম্পল পাবগৈ। গতিকে মোৰ ফালৰ পৰা কৈছোঁ, আপোনালোকে বাছলৈ ৰখি নাথাকি অ'টোত গ'লে খুব সুবিধাজনক হ'ব। Keep you in my heart is where you are. I still think of you, I want you coming back. Call me when you want, baby I can take it on my heart. Yeah, yeah, give me your love, yeah, yeah. Call me when you want. বৰ্তমান আমি টেম্পলৰ সৌখন গেট দেখিছে যে, সেই গেটখনৰ ভিতৰেদি যাব লাগিব। সেইখনে আদিযোগী টেম্পলৰ ইশা ফাউণ্ডেশ্যনৰ মেইন গেট হয়। আৰু বৰ্তমান আমি গেটৰ সন্মুখভাগ পাই গৈছোঁহি, আপোনালোকে দেখিবলৈ পাইছে। আৰু ইয়াৰ মাজেদি যাব লাগিব। খুব সুন্দৰকৈ বনাই থকা হৈছে, বৰ্তমান কমপ্লিট হোৱা নাই। খুব অতি সোনকালেই সম্পূৰ্ণ হৈ উঠিব চাগে, কাম বহুত স্পীডত চলি আছে। বলক আমি সেই গেটখনেদি ভিতৰলৈ সোমাই যাওঁ। Don't forget the way you look me in the eyes, and I keep you in my heart is where you are. I still think of you, I want you coming back. I remember when we were staring photo. Don't forget the way you look me in the eyes, and I keep you in my heart is where you are. I still think of you, I want you coming back. Call me when you want, baby I can take it on my heart. Yeah, yeah, give me your love, yeah. আমি বৰ্তমান টেম্পল পালোহি আৰু লগতে দেখিবলৈ পোৱা গৈছে চাৰিও চাইডৰ কি সুন্দৰ মনোমোহা পৰিৱেশ।
আৰু ইয়াত আপোনালোকে খাবও পাৰিব ভোক লাগিলে দোকানৰো ব্যৱস্থা আছে আৰু এটা বিশেষ কথা এইটো আপোনালোকে দেখা পাইছে এই মন্দিৰটো হ'ল নাগ দেৱতাৰ মন্দিৰ নাগমাতাৰ আপোনালোকে ইয়াৰ পিছতহে সেই ইটো মন্দিৰলৈ যাব পাৰিব নাগমাতাৰ মন্দিৰটো প্ৰথম আপোনালোকে দৰ্শন কৰি সেকেন্ডত আপোনালোকে সিটো মন্দিৰত যাব পাৰিব আৰু ইয়াত আৰু এটা মই কথা ক'বলৈ গৈছো আপোনালোক ইমান সুন্দৰ পৰিৱেশৰ মাজতো এটা ধুনীয়া ব্যৱস্থা কৰা হৈছে সেইটো হ'ল এয়া দেখিছে আপোনালোকে জোতা চেন্ডেলবোৰ সুন্দৰকৈ ইয়াত খুলি থৈ যাব লাগিব মই কিন্তু ফাৰ্ষ্ট টাইম দেখিছো এনেকুৱা বেলেগ টেম্পলতো গৈছো মই বেলেগ টেম্পল গ'লে আপোনালোকে পইচা পাই দি জোতা চেন্ডেল থব লাগে কিন্তু ইয়াত নহয় আপোনালোকে বিনামূলীয়াকৈ জোতা চেন্ডেল খুলি আপোনালোকে মন্দিৰ দৰ্শনত যাব পাৰিব এতিয়া মই আপোনালোকক সৰ্বমুখ যাতায়াতৰ কথা ক'বলৈ ওলাইছোঁ মেজেষ্টিকৰ পৰা আপোনালোকে পাৰ পাৰ্চন দিব লাগিব 71 ৰুপিজ আৰু অটোত যদি যায় চিকাবালাপুৰৰ পৰা দিব লাগিব পাৰ পাৰ্চন 50 ৰুপিজ আৰু 50 ৰুপিজ দিয়াৰ পিছত আপোনাৰ মন্দিৰত কোনো পইচাৰ প্ৰয়োজন নাই আপোনালোকৰ নিজৰ ইচ্ছামতে আপোনালোকে দৰ্শন কৰিব পাৰিব গতিকে গম পালে কিমান হ'ল টোটেল সৰ্বমুঠ 21 টকাত আপোনালোক মেজেষ্টিকৰ পৰা ইয়াদিযোগী টেম্পল পাই যাব গতিকে খুব কম খৰচত যাব বিচাৰিলে আপোনালোকে বাছৰ যোগেদি যাব পাৰিব বন্ধুসকল মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ অন্য এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ললোঁ ধন্যবাদ